बे समाव फोसावनो लादों मोनसे गोजोनथाव खौरां थांनाय मोनाबिलियाव बाक्सा जिल्लानि सालबारि गोजौसिन फरायसालिनि गेलेग्रा फोथाराव आइराखि थियेटारनि प्रिमियार श'खौ बेखेवदों बर'फोरनि गेजेराव गोदानै जोनोम मोननाय आइराखि थियेटारनि प्रिमियार श'खौ बाक्सा जिल्लानि सालबारि महकुमानि साखाथियाव थानाय सालबारि गोजौसिन फरायसालिनि गेलेग्रा फोथाराव थांनाय मोनाबिलिनि 8:30 रिंगायाव सालबारि जिल्ला लाइमोन गांखं आरो इउपिपिएलनि बानजायनायाव बेखेवो बे आइराखि थियेटारनि प्रिमियार श'खौ 9 अक्ट'निफ्राय 10 आरो 11 अक्ट'सिम सानथामनि हाबाफारि लानानै सालबारि गोजौसिन फरायसालिनि गेलेग्रा फोथाराव दिन्थिफुंगोन आइराखि थियेटारनि गुबै नायजाबफोरा जागोन फाकन जोंब्लावनाय हाथफ्ला आरो दाहा होननानै मिथिनो मोननाय जादों गिबि दिन्थिफुंनाय हाबाफारियाव बेखेवनानै होफैयो बिटिआरनि गेलेमु बिफाननि एम दावबायसा बर' लोगोसे बिटिआरनि एम धनन्जय बसुमतारी बिकेडब्लिउएसनि डिपुटि सीएम रमिअ पि नार्जारी 20 नं सालबारि बियाबनि टिसिएलसिसिनि मासिगिरि बिनोद मुसाहारि आरो सालबारि महकुमानि एसटि डेभेलपमेन्ट बर्डनि मासिगिरि बिउटि बसुमतारी बिथांमोना आरो थुलुंगा होनानै हेफाजाब होफैयो बर' हारिमुखौ फोथांनानै लाखिनायनि थांखिजों एबा बुहुमाव बर' हारिखौ सिनायथि होनायनि थांखिजों ओंखारबोनाय साफ्रोमबो महरगिरि बिथांमोन হয় আজি বড়ো সংস্কৃতিৰ জগতৰ কাৰণে খুব শুভ দিন কাৰণ আজি তাৰিখত আমাৰ আইৰাখি বুলি নামকৰণেৰে এটা বা এখন নাট্য জন্ম হৈছে বা আজিৰ পৰা তেখেতসকলে ফিল্ডত নামিছে আৰু আটাইতকৈ মই সুখী পাইছোঁ কাৰণ আমাৰ বড়ো মহিলাৰ ভিতৰত প্ৰথমবাৰৰ কাৰণে পাম্পুলি গয়াৰিন তেখেতে মালিক বা স্বত্বাধিকাৰী হৈ পেলাই বা ওনাৰশ্বিপ হৈ পেলাই থিয়েটাৰটো চলাই নিবৰ কাৰণে হাতত লৈছে আৰু এইটো এটা বুৰঞ্জীৰ সৃষ্টি হ'ল বুলি মই আশা কৰিছোঁ আৰু অনাগত দিনত আমাৰ বড়োলেণ্ড অঞ্চলৰ বাদেও অন্যান্য ঠাইতো অসমৰ অন্যান্য ঠাইতো যাতে এই থিয়েটাৰ ৰাইজৰ সঁহাৰি পায় মই হয়তো আশা কৰিছোঁ আৰু তেখেতসকলে যাতে আমাৰ সংস্কৃতি জগতত অৱদান যোগাব পাৰে মই সকলো আমাৰ আইৰাখি থিয়েটাৰৰ ওনাৰ বা তেখেতসকলৰ যিখিনি এক্টৰ এক্ট্ৰেছ আছে সকলোকে মই শুভেচ্ছা যাচিছোঁ মানে চাওক থিয়েটাৰ বুলি কোৱাৰ লগে লগে সেইটো চামটাইম মানে প্ৰফেশ্যনেল হয় আৰু আমি আটাইতকৈ ডাঙৰ কথাটো হৈছে বিটিআৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছত আমাৰ বড়োলেণ্ড অঞ্চলত যিহেতু শান্তি পৰিৱেশ আহিছে আৰু শান্তি পৰিৱেশ অহাৰ কাৰণে মানুহে এতিয়া শান্তিৰে জীয়াই থাকিব বিচাৰিছে আৰু শান্তিৰে জীয়াই থাকিব পাৰিছে তাৰ কাৰণে তেওঁলোকে অন্যান্য এণ্টাৰটেইনমেণ্টবিলাকত অংশগ্ৰহণ কৰিছে আৰু আমাৰ বড়োলেণ্ড চৰকাৰৰ তৰফৰ পৰা আমাৰ যি সাংস্কৃতিক বিভাগ আছে সাংস্কৃতিক বিভাগৰ তৰফৰ পৰা আমাৰ সাংস্কৃতিক জগতত যিখিনি কাম কৰি আহিছে থিয়েটাৰে হওক বা অন্যান্য নাট্য জগতত কাম কৰা তেখেতসকলক আমি আৰ্থিক অনুদান যিখিনি পাৰোঁ আমি দি আহিছোঁ আগৰ দিনতো আমাৰ থিয়েটাৰ যিখিনি আছে আমাৰ বড়োলেণ্ড অঞ্চলত তেখেতসকলক আমি একালীন সাহায্য দিছিলোঁ আৰু এই বছৰো আমি আমাৰ বড়োলেণ্ড অঞ্চলত যিখিনি থিয়েটাৰ আছে বড়ো ভাষাৰ থিয়েটাৰে হওক বা অন্যান্য ভাষাৰে হওক তেখেতসকলকো আমি আৰ্থিক অনুদান দিয়াৰ কাৰণে আমি হাতত লোৱা হৈছে আমিতো চৰকাৰীভাৱে প্ৰচেষ্টাটো থাকিবই আৰু আমি অনুৰোধ জনাম আমাৰ বড়োলেণ্ড অঞ্চলত যিমানখিনি ৰাইজ আছে তেখেতসকলে যাতে সেই থিয়েটাৰখন সঁহাৰি জনাওক কাৰণ তেখেতসকলে এটা উদ্দেশ্য লৈ পেলাই ওলাই আহিছে আৰু আটাইতকৈ ভাল কথাটো হ'ল মহিলা এজনী স্বত্বাধিকাৰী হৈ পেলাই বা অনাৰশ্বিপ লৈ পেলাই যিটো আমি প্ৰযোজক বুলি কয় তেখেতে মানে উদ্যোক্তা লৈ পেলাই থিয়েটাৰটো আগবঢ়াব ওলাইছে গতিকে আমি বড়োলেণ্ড চৰকাৰৰ পৰা তেখেতৰ প্ৰতি আমাৰ সঁহাৰি নিশ্চয় থাকিব আৰু ৰাইজকো আমি সঁহাৰি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ মই ধন্যবাদ জনাম এই আমাৰ পাম্পুলি গয়াৰী ডাঙৰীয়ানীক যে এখেতে যে ইমান সাহস কৰি আমাৰ বড়ো সংস্কৃতিক এটা ৰিভলিউশ্যন আনাৰ কাৰণে এখেতে যে আইৰাখি নামৰ এটা থিয়েটাৰ নিৰ্মাণ কৰিছে তো মই তেওঁক মই ধন্যবাদ জনাম আৰু শব্দ মই বিচাৰি পোৱা নাই মানে কি ক'ম তেওঁক সেইটো আৰু আমিতো সহযোগ কৰিমেই প্ৰথমৰ পৰা যিখিনি মানে আমি সহায় সহযোগ কৰিছোঁ আমি পাৰা পৰ্যন্ত আৰু আজিও তেওঁৰ আজি প্ৰথম দৰ্শন ইয়াত চালবাৰীতে মানে প্ৰিমিয়াৰ শ্ব'ৰ জৰিয়তে আজি দৰ্শকসকলক আমি আমন্ত্ৰণ জনাই আনিছোঁ আৰু আমাৰ এই শালবাৰী অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজে দলে দলে আহি এখেতক মানে ইনস্পিৰেশ্যন যোগোৱাৰ কাৰণে যে আমাৰ ৰাইজে আহিছে তো ৰাইজক মই অন্তৰৰ পৰা আৰু মানে ধন্যবাদ জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ ৰাইজক
আইৰাখী থিয়েটাৰ আইৰাখী থিয়েটাৰৰ যিখিনি গাঁথনি আমাৰ বড়ো সমাজে এই অঞ্চলৰ ৰাইজে সকলোৱে ভাল পাইছে আৰু এনেও ভ্ৰাম্যমান জগতৰ বা আমাৰ সাংস্কৃতিক জগতৰ এজন মানে নামী আৰ্টিষ্ট পাম্পুলি গয়াৰী এখেতে নিজেও মানে অভিনেত্ৰী তো এখেতক সকলোৱে ভাল পায় আৰু আমাৰ এই অঞ্চলৰ সকলো ৰাইজে মানে এই থিয়েটাৰক মানে খোলা মানে অপেন ছাপৰ্ট মানে সকলোৱে আৰু মানে আগবাঢ়ি আহিছে এখেতক মানে হি কৰাৰ কাৰণে সাহসটো থাকিবই লাগিব ন চবৰে এই কামেই মোৰ বাবে আৰু কালচাৰ মোৰ বহুত ভাল তো সেইটো কাৰণে সাহস আহিছে নতুন বুলি ক'লে নতুন নহয়ে গোটেই পুৰণাই হয় মোৰ টীমকেইটা তাৰপিছত মানে আৰু নতুন 2-3জন এনেকুৱা হ'ব বেছি নতুন নাই ফাকন তাৰপিছত দাহা তাৰপিছত জম্বলাউনাই হাতপলা আজিৰটো হ'ব আমাৰ নৰেশ্বৰ ছাৰৰ দাহা হিৰইনটো হ'ল নিৰিবিলি ৰামচিয়াৰী আৰু সমধন কি আছিল মুছাহাৰী হিৰো ৰাইজৰ ভালেই লাগিছে বহুত মানুহ আহিছে চাবৰ কাৰণে ভাল লাগিছে আৰু আজি আমাৰ আইৰাখী থিয়েটাৰ মানে অপেনিং হ'ল আৰম্ভ হ'ল ভালে লাগিছে বহুত ভাল লাগিছে যেতিয়া ক'ভিড হৈছিলে হয় আমি বহুত কষ্ট পাইছিলোঁ অকল আমি নহয় অসমবাসী গোটেই কষ্ট পাইছিলে তাৰপিছত লাহে লাহে ক'ভিড এতিয়া নাইকিয়া হৈ গ'ল এতিয়া আকৌ নতুন জেনেৰেশ্যন হৈ গ'ল মানে এতিয়া ভাল হৈ গ'ল তো কি ক'ব লাগে ভালে হৈছে এতিয়া ভাল লাগিছে ক'ভিড নাই এতিয়া ভাল লাগিছে চবৰ বাবে ভাল 25 মেবি আৰু হ'ব চাগে পিছলৈ চাওঁ কি ক'ম মানে চবকে মানে থেংক ইউ জনাইছোঁ আৰু চবে চাব আহিছে ভাল লাগিছে মন বহুত ভাল লাগিছে আৰু বহুত দিনৰ পিছত থিয়েটাৰ মানে ক'ভিডৰ কাৰণে কষ্ট পাইছিলে শিল্পীসকলে তো এতিয়া ভাল লাগিছে আৰু আকৌ নতুন মোৰ আইৰাখী মানে এতিয়া কি ক'ব লাগে এইটো জন্ম হ'ল যেতিয়া তো ভাল লাগিছে আগত মই যুদ্ধ জাহাজটো চাওঁ কেনেকৈ আমি পাৰ হৈ যাওঁ চ' এইখিনিয়ে আইৰাখী মানে এইটো যুদ্ধ জাহাজ বুলি কয় আমাৰ বড়োদি সেইটো ৰৌৰথন বুলি কয় বেছিভাগে মই আগতে ভিডিঅ'ই বনাইছিলোঁ কেমেৰাত আৰু এতিয়া লাইভ শ্ব' কৰি মোক বহুত ভাল লাগে এতিয়া মোৰ থিয়েটাৰ লাইভ শ্ব' কৰিব ভাল লাগে এতিয়া বৰ্তমান মই থিয়েটাৰতে ভাল পাওঁ যদি হয় বাইচান্স যদি সময় পালে ভিডিঅ' কৰিম শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ ইয়াৰ দ্বাৰা কোকৰাঝাৰ নগৰ কাৰ্যকৰ্তা সমিতিৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে কোকৰাঝাৰ নগৰ কাৰ্যকৰ্তা সমিতিৰ প্ৰপাৰ্টি বা হোল্ডিং টেক্সৰ সেলফ এছেছমেণ্টৰ আৰু ৰি এছেছমেণ্টৰ কাম চলি আছে যিসকলে সেলফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামবোৰ এতিয়ালৈকে সম্পূৰ্ণ কৰা নাই তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ আপোনালোকে অতি সোনকালে অনলাইন যোগে সেলফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আসাম প্ৰপাৰ্টি টেক্স এপছ ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামবোৰ সমাধান কৰি ল'ব পাৰিব যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ সমাধান কৰিবলৈ অসুবিধা হৈছে তেনেহ'লে আপুনি কোকৰাঝাৰ নগৰ কাৰ্যকৰ্তা সমিতিৰ অন্তৰ্গত ৱাৰ্ড কমিছনাৰৰ কাৰ্যালয়লৈ গৈ প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মখন সোনকালে সংগ্ৰহ কৰি লওক বিতংকৈ জানিবলৈ কোকৰাঝাৰ নগৰ কাৰ্যকৰ্তা সমিতিত হৈ যোগাযোগ কৰিবও পাৰিব আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে